মই অলপ বেছিকৈ ক'লোঁ নেকি জোনালী আচলতে হঠাতে জানো কিয় খং এটা উঠি গ'লো তয়ো যে নহয় ইমান খং কৰি থাক এইকেইদিনচোন তই কিবা বেলেগ বেলেগ হৈ আছ মোৰ কথাটো হ'ব বাৰু কিন্তু অংকুৰ যে যাবগৈ সোনকালে এই কথাটো তই গম পাইছনে নাই গম পাওঁ তাৰ কাম কাজ এতিয়া চহৰত সি জানো সদায় ইয়াতে থাকিব পাৰিব তাকেইতো কিন্তু যোৱাৰ সময়ত চাগে সিহঁতক বহুত দামী দামী বস্তু আৰু যিবোৰৰ ওচৰত চাগে আমাৰ এই গাঁৱলীয়া কথাবোৰ এই পুৰণা ঢোলৰ মাতবোৰ তেনে ফিকা হৈ পৰিব ন জোন তই যে এনেকৈ কৈছ তই কি মোক ইমান সৰু মনৰ বুলি ভাব নেকি এই যে অংকুৰে সিদিনা মোক চহৰৰ পৰা গিফ্ট এটা দিছিল তইতো গম পাৱয়ে নহয় কাৰণ সি মোক এজনী ভাল লগৰ বুলি ভাবে কিন্তু তই মোক আজিলৈকে কি দিছ হা মানে মই নকলি যে তই কি দিছ হা তোৰতো মনত কেৱল এটা ভয় ভাৱেই থাকে কিজানি তই দিয়া বস্তুবোৰ মই বেয়াই পাওঁ আৰু সেইকাৰণে কিজানি ময়ো তোক বেয়াই পাই পেলাওঁ তোক মই বেয়া পাই পেলাওঁ মানে তাৰমানে কি কি এনেই তই মোক কি যে কওঁ নহয় তই আহি থাক মই যাওঁ জোনালী